গাইজ আকৌ আহিলোঁ নতুন ভিডিঅ' লৈ কিনে মানে আজি কি জব আছে আপোনালোকে কি মানে এটাই জব ওলাইছে বাকীকেইটা আছে মই কোৱা নাই বাট মই এইটো মানে এইটো জেনুইন জব মানে তো NHAI ৰিকুৱাৰমেণ্ট ডেপুটি মেনেজাৰ টেকনিকেল 2025 এপ্লাই কৰিব পাৰিব 60টা ভেকাঞ্চি আছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ পৰা আহিছে লাষ্ট ডেট 9 তাৰিখ 6 মাহ 2025 আছে So National Highway Authority of India মানে recently announced কৰিছে employment notification এটা 60 deputy manager vacancy ওলাইছে তাত তো number of post 60টা minimum education qualification civil engineer হ'ব লাগিব আপোনালোকে আৰু job type central government job হয় আৰু apply mode online হ'ব পোষ্টৰ নাম আছে deputy manager technical number of post 60টা আছে আৰু category wise vacancy আছে UR কাৰণে আছে 27টা SC কাৰণে আছে 09 আৰু ST কাৰণে 04 OBC কাৰণে 13 আৰু EWS কাৰণে 7টা পোষ্ট আছে ইয়াত তো পে স্কেল আপোনালোকৰ লেভেল 10 পে স্কেল দিয়া হ'ব 7 CPC approx 56,100 ৰ পৰা 1,77,500 লৈকে দিয়া হ'ব with central DNS allowance CDA এইটো এটা গভৰ্ণমেণ্ট জব হয় কোনোবা যদি চিভিল ইঞ্জিনিয়াৰ আছে তেনেহ'লে এপ্লাই কৰিব পাৰে তো এসেনশিয়েল কোৱালিফিকেশ্যন ইয়াত লাগিব Candidates should hold a degree in civil engineering from a recognized university institute on the closing date of receipt of online application. So age limit 30 years or above হ'ব লাগিব বুলি ইয়াত দিয়া আছে মানে তো গেট পাছ কৰা হ'ব লাগিব কেণ্ডিডেটে টেষ্ট ইন ইঞ্জিনিয়াৰিং গেট স্ক'ৰ 2025 in the civil engineering discipline তো এপ্লাই কৰিবৰ কাৰণে মই ডিছক্ৰিপশ্যনত লিংক এটা দিছোঁ আপোনালোকে সেইটো লিংকত ক্লিক কৰি কিনে এপ্লাই কৰিব পাৰিব So National Highway Authority India Recruitment Portal to দিয়া হ'ব তলত তো অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট 10 তাৰিখ 5 মাহ 2025 পৰা ষ্টাৰ্ট হৈছে এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 9 তাৰিখ 6 মাহ 2025 আৰু PDF ডাউনলোড লিংকটো মই তলত ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে ন ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাথাকিব তো ইয়াতে থৈছোঁ ভিডিঅ'টো বাই